হাই গাইজ, মই মীনাক্ষী মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি লৈ আহিছোঁ। দেখিছে, আজি মই ভাপত দিয়া মাছ বনাম। এই তিনিটা লৈ লৈছোঁ। মই অকলে কাম সেইবাবে তিনিটা লৈ লৈছোঁ। আৰু ইয়াতে সৰিয়হ, মগজ, আদা, নহৰু, পিঁয়াজ, জলকীয়া এইখিনি পেষ্ট বনাই ল'ম আৰু ইয়াতে দি দিম। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া দেখিছে, পেষ্টটো হৈ গ'ল আৰু ইয়াতে মই দি দিলোঁ মাছৰ ওপৰত। আৰু ইয়াতে দিম মই নিমখ, আপোনালোকৰ অনুমানত দি দিব নিমখটো। আৰু ইয়াতে দিম মই কেঁচা তেল। কেঁচা তেল অলপ দি দিছোঁ। আৰু ইয়াতে দিম মই কণ বিলাহী কেইটামান। ইয়াতে কণ বিলাহী কেইটামান দি দিছোঁ। এয়া দেখিছে, এইখিনি মই ধুনীয়াকৈ মিক্স কৰি আধা ঘণ্টাৰ কাৰণে ৰাখি দি দিম। দেখিছে, এইখিনি মিক্স কৰি লওঁ আৰু আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে, আধা ঘণ্টাৰ পিছত আধা ঘণ্টা হৈ গ'ল আৰু ইয়াতে মই ঢাকনিখন মাৰি দি দিম এনেকুৱাকৈ। আৰু ইয়াতে কুকাৰৰ ভিতৰত দি দিম। মই ইয়াতে একেলগে চাউলো দি দিছোঁ, এনেকুৱাকৈ দি দিম আৰু 3টা চিটি মাৰিবৰ কাৰণে ৰাখি দি দিম। আপোনালোকে ভাতৰ যেটা চিটি মাৰিব পাৰে, মই 3টাই মাৰোঁ। আৰু এইখিনি হোৱাৰ পিছত আপোনালোকক ওলাই দেখাই দিম, আপোনালোকে চাই ল'ব। এটা গেছত বহাই দি দিম। এয়া দেখিছে, ৰেডি হৈ গ'ল ভাপত দিয়া মাছ। এয়া দেখিছেনে, বহুত টেষ্টি হৈছে খাবলৈ। মই টিফিনটোৰ পৰা ওলাই কিনে আপোনালোকক দেখাই দিলোঁ। এয়া দেখিছেনে, বহুত টেষ্টি হৈছে। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব আৰু মোক কমেণ্টত জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে, এতিয়া ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।